Hello, welcome back to my channel Pakis Tutorial. আজি মই তোমালোকলৈ লৈ আহিছো ফ্ল্যামিঙ্গো বুকৰ সেকেন্ড চেপ্টাৰ লস স্প্ৰিংৰ ওপৰত সামাৰি আৰু এই লস স্প্ৰিংটো লিখিছিল এনিছ ইয়াঙে। এই চেপ্টাৰটো দুটা ভাগত ভাগ কৰা হৈছে আৰু ফাৰ্ষ্টতে হ'ল sometimes I find a rupee in the garbage আৰু সেকেন্ডটো হ'ল I want to drive a car। এই চেপ্টাৰটোত character beleg story beleg কিন্তু theme দুটা একে আৰু এয়া theme হল first to হল poverty আৰু second to হল child labor। poverty মানে হল এই chapter টু যোনবোৰ লৰা ছোৱালী আছে সিহঁতবোৰ বহুত দুখিয়া আৰু societyত আমাৰ তেনেকুৱা লৰা ছোৱালীবোৰক আমি দুখিয়া বুলিয়ে মানে accept কৰো আৰু second to হল child labor আৰু child labor টু হল যিবোৰ লৰা ছোৱালীক আমি কামত লগাও ঘৰ আজিকালি যেহেতু বহুতৰ ঘৰত সৰু সৰু লৰা ছোৱালীবোৰক আনি পেলাই কাম কৰায় সেইবোৰকে কয় চাইল্ড লেবাৰ। সো যেহেতু আমাৰ চেপ্টাৰটো নাম হ'ল লস স্প্ৰিং আৰু লস স্প্ৰিংটো কি বুলি কোৱা হয় লস মানেটো জানাই হ'ল হেৰুৱা আৰু স্প্ৰিং মানে হ'ল স্প্ৰিং বুলি এটুকে বুজাইছে যে মানুহৰ শৈশৱ কালটোক স্প্ৰিং বুলি কোৱা হৈছে আৰু যেহেতু শৈশৱ কালটো ইংলিছত কয় চাইল্ডহুড আৰু চাইল্ডহুডত আমি বহুত কাম কৰো শিকো আৰু নিউ বস্তুবিলাক আমি পঢ়ো কৰো ডিসকভাৰ কৰো কিন্তু সেইদৰে স্প্ৰিং সিজনত যেতিয়া নতুন ফুল ফুলে পাত হয় আমি দেখি ভাল পাওঁ কিন্তু এইদৰে যেনেকৈ আমি স্প্ৰিং সিজনৰ ফুল ফুলিলে দেখি ভাল পাওঁ সেইদৰে সিহঁতৰ চাইল্ডহুডটো তেনেকুৱা যিটো সিহঁতৰ উঠি আহে নতুনকৈ কিন্তু আমি মানুহবোৰে কি কৰোঁ সিহঁতৰ যিটো ফ্ৰীডম স্বাধীনতা আমি একদম কাঢ়ি পেলাই সিহঁতক কামত লগাই দিওঁ যিটো আমি কৰিব কেতিয়াও নালাগে কাৰণ সিহঁতৰো এটা ফ্ৰীডম থাকে নিজকে নিজে চিনি পোৱা। সেইবাবে অথৰ এনিছ ইয়াঙে এই চেপ্টাৰটোৰ নাম দিছে লস স্প্ৰিং মানে হ'ল হেৰুৱা শৈশৱকাল। এতিয়া যেহেতু এই চেপ্টাৰটো দুটা ভাগত ভাগ কৰিছে আৰু ফাৰ্ষ্টটো আছিল কি sometimes I find a rupee in the garbage আৰু এই ষ্টৰীটো আৰম্ভ কৰিব বিচাৰিছো এজন ল'ৰাৰ পৰা আৰু সেই ল'ৰাজনৰ নাম আছিল সাহিব এজন ল'ৰা যিহে জাবৰ দমত নিজৰ কিবা লাগতিয়াল বস্তু পাম বুলি খুচৰি থকা এজন ল'ৰা আৰু এদিন অথৰ এনিছ ইয়াঙে সাহিবক কৈছিল যে তুমি এইবোৰ নকৰি কিবা বেলেগ কাম নকৰা কিয় তেতিয়া সাহিবে কৈছিল যে মোৰনো আৰু কৰিবলগীয়া কি আছে ইয়াকে নকৰি তেতিয়া এনিছ ইয়াঙে কৈছিল মানে অথৰজনে কৈছিল সাহিবক যে তুমি স্কুললৈ নোযোৱা কিয় তেতিয়া সাহিবে এনসাৰ দিছিল অথৰক যে মোৰ ওচৰত কোনো স্কুলে নাই মই কেনেকৈ যাম তেতিয়া অথৰে অলপ সময় ভাবি ক'লে যে যদি মই এখন স্কুল খুলো তুমি আহিবানে তাত পঢ়িবলৈ তেতিয়া অথৰে হেনেকৈ সোধাৰ লগে লগে সাহিবে উত্তৰ দিলে যে অফ কোৰ্স কিয় নাযাম মই হেবুলি ক'লে তাৰপিছত সেইখিনি কথা হোৱাৰ পাছত অথৰ সেইখিনি জাগাৰ পৰা গুচি যায় আৰু কেইদিনমানৰ পাছতে অথৰে আকৌ সেই ঠাইলৈ যেতিয়া যায় তেতিয়া সাহিবে অথৰজনক দেখি দৌৰি আহি সোধে যে আপুনি যে কৈছিল স্কুলখন খুলিম বুলি খুলিলেনে তেতিয়া মানে অথৰজনে মনত বহুত দুখ পায় আৰু ভাবে যে মই নোৱাৰা কামটোনো কিয় প্ৰমিস কৰিছিলোঁ কৰিম বুলি আৰু লগতে ভাবে যে এনেকৈ মোৰ দৰে কিমানে চাগে সিহঁতক মিছা আশ্বাস দিয়ে যে এইটো কৰিম সিটো কৰিম কিন্তু একোটো কৰা নাই আৰু অথৰৰ মনত বহুত দুখ আছিল যে মই নোৱাৰা বস্তুটো কিয় সিহঁতক মিছাতে কৈছিলোঁ এতিয়াতো সিহঁতে ভাবি থাকিব যে মই এখন স্কুল খুলিম আৰু সিহঁতে পঢ়িব আহিব বুলি আৰু তাৰ পাছতে অথৰে সাহিবক তাৰ নামটো সোধে আৰু নামটো সোধাৰ লগতে সাহিবে তাৰ নামটো সাহিবে আলম বুলি কয় আৰু তেতিয়াই আকৌ অথৰে ভাবিছিল যে যদি সাহিবে গম পায় যে তাৰ নামটো যেহেতু সাহিবে আলম আৰু তাৰ নামৰ অৰ্থটো হ'ল লৰ্ড অফ ইউনিভাৰ্ছ আৰু যেতিয়াই সাহিবে গম পাব যে তাৰ নামটো
মিনিং এইটো বুলি তেতিয়াতো চাহিবে ভাবিব যে মোৰ নামটোৰ সৈতেচোন মোৰ জীৱনটো অলপো মিলা নাই বুলি। এইখিনি কথা হৈ যোৱাৰ পাছতে অথৰে আৰু এদিন ল'ৰাবোৰক সুধিছিল যোনবোৰে কাষৰে নলা নৰ্দমাবোৰ খুচৰি আছিল তেওঁ গৈ পেলাই সুধিছিল যে তোমালোকে চেণ্ডেল এযোৰ কিয় নিপিন্ধা বুলি। তেতিয়া এজনে মাত লগাইছিল যে মোৰ মায়ে আনিয়ে নিদিয়ে মই কেনেকৈ পিন্ধো বুলি। তাৰ লগতে আৰু এজনে মাত লগাইছিল যে যদিও আনি দিলে হয় আমি কেতিয়াও পিন্ধিবলৈ নোৱাৰিলো হয় কাৰণ এইটো এটা আমাৰ পৰম্পৰা যে আমি খালী ভৰিয়ে থাকিব লাগে। এইখিনি কথাতে মানে বুজিব পাৰে যে সিহঁতবোৰ কিমান ইন'চেণ্ট হয়। সিহঁতৰ এইটো পৰম্পৰা বুলি সিহঁতে এই সৰু সৰু কথাকেইটাতে বুজাব বিচাৰিছিল। কিন্তু অৰ্থৰ মতে এইটোৱেই বুজিছিল যে সিহঁত বহুতেই দুখীয়া যাৰ বাবে সিহঁতে এযোৰ জোতা বা চেণ্ডেল এযোৰ কিনি ল'ব নোৱাৰে। এইবোৰ কথা পাতি থাকোঁতেই অৰ্থৰ এনিজিয়াঙৰ মনলৈ এটা ঘটনা আহিছিল আৰু সেই ঘটনাটো হ'ল এজন মানুহে কৈছিল অৰ্থৰক যোনজন মানুহ আছিল উডিপিৰ পৰা। সেই মানুহজনে কৈছিল যে এটা ল'ৰাই সদায় সদায় মন্দিৰত গৈ প্ৰাৰ্থনা কৰিছিল যে তাক এযোৰ জোতা লাগে বুলি আৰু সেই জোতাযোৰক সি বহুত মৰম কৰিব ভালদৰে ৰাখিব আৰু সেই জোতাযোৰৰ ওচৰৰ পৰা কেতিয়াও আঁতৰি নাযায় বুলি সি সদায় ভগৱানৰ আগত প্ৰাৰ্থনা কৰিছিলে আৰু সেইদৰে সি এযোৰ জোতাও পাইছিল। এইদৰে সেই ঠাই এতিয়া সকলো মানুহৰ ভৰিতে চেণ্ডেল এযোৰ জোতা আছে। কিন্তু এই যে দুখীয়া ল'ৰা ছোৱালীবোৰ যিহে জাবৰ দমবোৰ খুচৰি ফুৰে সিহঁতক দিওঁতা কোনো নাই সেইবাবে আজিও সিহঁতে খালী ভৰিৰে থাকিবলগীয়া হৈছে। এতিয়া অৰ্থৰে চাহিবৰ বিষয়ে কৈছে। চাহিব আহিছে ঢাকা বাংলাদেশৰ পৰা 1971ত আৰু চাহিব তাৰ পৰা এইবাবেই আহিছিল কাৰণ যিহেতু সিহঁতৰ এটা ঘৰ আৰু এটা ক্ৰপ ফিল্ড আছিল খেতি বাতি কৰাৰ ফিল্ড আছিল সেইখন এটা ডাঙৰ ধুমুহা আহি পেলাই সিহঁতৰ গোটেই ঘৰ বাৰী ভাঙি পেলাইছিল যাৰ বাবে সিহঁতে দিল্লী সীমাপুৰী নামৰ এখন ভিলেজলৈ আহিবলগীয়া হৈছিল। তাৰ পাছতে কওঁ যে চাহিবে এটা স্লাম এৰিয়াত আছিল যিহেতু তাত সিহঁতৰ ঘৰবোৰ মাটিৰে নিৰ্মিত কৰা হৈছিল। মাটি তাৰপৰা আকৌ টাৰ্পলিন আৰু টিন সিহঁতৰ সেনেকুৱা বনোৱা হৈছিল য'ত মানে ভালদৰে ড্ৰেইনৰ ফেচিলিটি নাছিল পানী যোগান নাছিল আৰু তাত মানে প্ৰায় 10,000 ৰেক পিকাৰ আছিল 10,000 ৰেক পিকাৰ্ছ তাত আছিল। কিন্তু সিহঁতৰ একো আইডেণ্টিটি বোলা বস্তুটোৱেই নাছিল জাষ্ট এখন ৰেচন কাৰ্ড আছিলে। ঠিক তেনেদৰে সিহঁতে তাত 30 বছৰ 30 years সিহঁতে তাতে মানে আছিল আৰু যেনেকৈ আমাৰ মানুহবিলাক কেনেকুৱা আমি একো চিন্তা নাই আমি ধুনীয়া পেটত একো ভোক নাথাকাকৈ ৰাতি আমি শুবলৈ যাওঁ কিন্তু সিহঁতৰ তেনেকুৱা নহয় সিহঁতে কিবা বিচাৰিলেহে খাবলৈ পায়। আৰু তেতিয়াই আহি গ'ল সেই চেণ্টেন্সটো যোনটো মই কৈ গৈছিলোঁ যে sometimes I find a rupee in the garbage আৰু কেতিয়াবা সিহঁতে 1 টকা কেতিয়াবা 10 টকা বা কেতিয়াবা তাতকৈও বেছি পাইছিল আৰু সিহঁতৰ বাবে সেইটোৱেই বহুত কিন্তু আমাৰ বাবেতো একোৱেই নহয় ক'বলৈ গ'লে হয়নে। কিন্তু আৰু লগতে এই লেচনটোত কৈছে যে সেই ল'ৰা ছোৱালী সৰু সৰু ল'ৰা ছোৱালীখিনিৰ বাবে সেইটো এটা মানে সাৰপ্ৰাইজ কিবা মানে সিহঁতে গিফ্ট পোৱা নাপায় যেতিয়াই সিহঁতে এটা জাবৰৰ দম খুচৰাই কি পাম কি নাপাম সেইটো মানে এক্সাইটমেণ্ট হৈ থাকে সিহঁতে কি পাম ইয়াৰ ভিতৰত তেনেকুৱা। কিন্তু আৰু ডাঙৰ মানুহখিনিৰ কাৰণে আছিলে কি এটা সিহঁতৰ জীয়াই থকা এটা জীৱিকা সিহঁতৰ এটা মিনছ অফ সাৰ্ভাইভেল। আৰু সেইখিনিৰ পাছতে অৰ্থৰে কৈছিল যে চাহিবেও এদিন অৰ্থৰে বহুত ৰাতিপুৱা এটা ঠাণ্ডা দিনৰ ৰাতিপুৱাত ফ্ৰেণ্ডছ মানে নেবাৰহুডৰ যিটো এটা ক্লাব আছিল ক্লাবৰ মানে ফ্ৰেণ্ডছ গেটৰ ওচৰত তাক ৰৈ থকা দেখিছিল আৰু ৰৈ থাকি দুটা ল'ৰাক সি প্ৰত্যক্ষ কৰি আছিল যে সিহঁত দুটা আছিল সেই দুটা ল'ৰা আছিল হোৱাইট কালাৰ ড্ৰেছত আৰু খেলি আছিল টেনিছ আৰু সি নিজৰ মনতে কৈছিল যে আই লাভ গেমছ এনেকৈ কৈছিলে আৰু
এইটো অথৰে কৈছে যে সাহিবক এযোৰ জোতা পিন্ধি থকা দেখিছিল কিন্তু সেই জোতাযোৰ হি ক'ত পালে সেই জোতাযোৰ মানে যোনবোৰ ধনী ধনী মানুহ থাকে ন সিহঁতে পিন্ধে আৰু পিন্ধাৰ পাছত কি হৈছিল সেই জোতাযোৰৰ মানে ভৰিৰ মানে আগত আৰু ফুটা এটা হৈ আছিল হেজুৰ জোতা মানে সাহেবে পিন্ধি আছিল কিন্তু যিয়ে নহক যেহেতু কি খালি ভৰিয়ে থাকে খালি ভৰি নাথাকে আজি মানে হেজুৰ জোতা পিন্ধি আছিল যিজুৰ কিন্তু ফাটা আছিল কিন্তু তেও হি পিন্ধি আছিল আৰু তাৰ লগতে অথৰে কৈছিল যে হি সেই ফাটা জোতাযোৰৰ লগত এটা ডিসকালাৰ মানে শাৰ্ট একেবাৰে ৰং সং জোৱা আৰু এটা লগতে পেন্ট মানে শৰ্টস পিন্ধি আছিল যিটো তাক মানে অলপো ভাল দেখা নাছিল মিলাই নাছিল কিন্তু যিয়ে নহক হেতু এটা হেপাহ ন কি এটা মানে জোতা এযোৰ পিন্ধিছে মানে তাকো মানে খেলাৰ দৰে মানে তাৰো মনত মানে এটা ভাব আহিছে তাৰ পাছতে আৰু এদিন ৰাতিপুৱা অথৰে সাহিবক এটা ষ্টিলৰ বাসনত গাখীৰ নি থকা দেখিছিল তেতিয়া অথৰে ওচৰলৈ আহি সুধিলে যে এটো তুমি কি কৰি আছা তেতিয়া কলে যে মই এতিয়া এটা জব কৰি আছো মানে এটা পাৰ্ট টাইম জব আৰু যে মই এটা টি ষ্টলত কাম কৰো আৰু মই 800 টকা পাও আৰু লগতে খোৱা বোৱা সব ফ্ৰী তেতিয়া অথৰে অলপ পাছতে সুধিলে তাক যে তুমি হ্যাপি নে এই জবটোক লৈ তেতিয়া হেৰি অথৰে দেখিছিল সাহিবৰ মুখত যে এটা মানে স্মাইল আহা নাই কাৰণ তাৰ যিটো আছিল আগতে প্লাষ্টিক বেগ এটা জাবৰৰ মানে বেগ এটা লৈ ফুৰে কিন্তু হেতুতকে এই ষ্টিলৰ যিটো বাসন হেতু বেছি গধুৰ আৰু কি তেতিয়াই মানে অথৰজনে গম পাইছিল যে কি জবটোক লৈ হ্যাপি নহয় কাৰণ কি নিজৰ যিটো এতিয়া লাইফৰ কি নিজৰ মাষ্টাৰ নহয় হি ইজ নট দি মাষ্টাৰ অফ ওন লাইফ এইটোৱে আছিল ল স্প্ৰিঙৰ ফাৰ্ষ্ট ষ্টৰীটো যেটো আছিল I sometimes find a rupee in the garbage আৰু এতিয়া সেকেন্ড ষ্টৰীটো আৰম্ভ কৰিম মানে সেকেন্ড ষ্টৰী আৰু যেহেতু মই কৈছিলো যে ভাগ কৰি লোৱা হৈছে ফাৰ্ষ্ট এন্ড সেকেন্ড এই সেকেন্ডটো আছিল কি I want to drive a car এই সেকেন্ড ষ্টৰীটো আৰম্ভ কৰো এজন লৰাৰে যাৰ নাম হৈছে মুকেশ এজন মটৰ মেকানিক হোৱাৰ মন আছিল হি আছিল ফিৰোজাবাদৰ পৰা কিন্তু ফিৰোজাবাদত এটা নিয়ম আছিল যে সিহঁতৰ যোনবোৰ নৱপ্ৰজন্ম বা সিহঁতৰ আগৰ দিনৰ কাকা আইতাহত সবে মানে সিহঁতৰ কি কৰিব অনলি খাৰুৱে বনাব সিহঁতৰ এটো মানে সিহঁতৰ ডাঙৰ মানুহবোৰে কৈছিল যে সিহঁতৰ এটো এটা গড গিভেন লিনেজ যেটো সিহঁতে কেতিয়াও মানে ব্ৰেক কৰিবলৈ নোৱাৰে So, Firozabadot more than 20,000. যেহেতু আগৰ ষ্টৰীটোত কৈছো ৰেক পিকাৰ আছিল 10,000 আৰু এটো ষ্টৰীত আছে কিমান 20,000. So 20,000 people আছে ইয়াত আৰু সিহঁতে কি কৰে অনলি খাৰুৱে বনায় বেঙ্গল মেকাৰ সিহঁতে তাৰ মাজৰে আছিল এজন মুকেশ যাৰ আছিল মন বহুতকে হবলে কি মটৰ মেকানিক কিন্তু সিহঁতৰ যিবোৰ আছিল মিডলম্যান সাহুকাৰ পুলিচম্যান আৰু সিহঁতৰ মানে সবৰে মানে এটা হেৰি আছিল যে সিহঁতক এই বেঙ্গল মেকাৰটোৰ পৰা মানে উলিয়াই নিবলৈ বিচাৰ নাছিল সিহঁতক মানে এটো স্ট্ৰিক্টলি মানে সিহঁতক ডাউন পেলাইছিল যে তোমালোকে এটোৱে কৰিব লাগিব তাৰ বাহিৰে বেলেগ একো কৰিব নোৱাৰা ঠিক তেনেদৰে যেহেতু মই কৈ আহিছো যে সিহঁতৰ এটো এটা ফ্যামিলি ৰিলেজ গড গিভেন লিনেজ সিহঁতে এটোৱে কৰিব লাগিব কাম তাৰ বাহিৰে কৰিব নোৱাৰিব যাৰ বাবে মুকেশে চিঞৰি কৈ আহিছে যে মোৰ এজন মটৰ মেকানিক হোৱাৰ মন কিন্তু তেও হি মানে হবলৈ নোৱাৰিলে ঠিক মুকেশৰ দৰে আৰু চাগে বহুত আছে ফিৰোজাবাদত যে জুনে ড্ৰিমছবোৰ ফুলফিল কৰিব নোৱাৰে হে তেনেদৰে আৰু সিহঁতৰ ড্ৰিমছবোৰ পুৰা নহল সিহঁতে ডাঙৰ ডক্টৰ হ'ব বিচাৰা নাছিল একো হ'ব বিচাৰা নাছিল কাৰণ জাস্ট এটা হ'ব বিচাৰিছিল কি মটৰ মেকানিক যেটো সপোন সিহঁতৰ সফল নহল এইটোৱে আছিল লষ্ট স্প্ৰিঙৰ সামাৰী আৰু ইয়াৰ লগতে মই কওঁ যে যদি লেসনটো বুজি নোপোৱা তেন্তে মোক জনাবা কমেন্ট কৰি আৰু যদি বুজি পাইছা তেন্তে লাইক কমেন্ট শেয়াৰ সব কৰি দিবা যিমান সেকেন্ড ইয়াৰ ষ্টুডেন্ট আছে সবকে দি দিবা যাতে সিহঁতৰো অলপ হেল্প